তোৰা ইয়াৰ পৰা 100 কিলোমিটাৰ নিলঙত আমি গৈ আছোঁ মেছেলখোৱালৈ বাজেংডোবা 22 কিলোমিটাৰ ইয়াৰ পৰা মেছেলখোৱা 12 কিলোমিটাৰ আপোনালোকে চাব যে বহুত ভিলেজ দেখিছে এই ভিলেজটো চাওকচোন কেনেকুৱা ধুনীয়া ভিলেজ এখন চাম আমি আৰু এই ভিলেজখনৰ নাম হৈছে মেছেলখোৱা গতিকে মেছেলখোৱা ভিলেজটো আপোনালোকে মাইলালং ভিলেজৰ নাম শুনিছে মাইলালং ভিলেজ এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ ক্লিন ভিলেজ কিন্তু কিছুমান ভিলেজ আছে সেইবিলাক ভিলেজক বহুত ক্লিন কিন্তু নাম অহা নাই তেওঁলোকক বহুতে নাজানে গতিকে এই নেজানা কথাখিনি আমি জনাৰ কাৰণে আমি গৈ আছোঁ মেছেলখোৱালৈ চাওকচোন কিমান নিট এণ্ড ক্লিন ভিলেজ আৰু এই ভিলেজ এই আমি আহি পালোঁ স্কুলখনত এখন স্কুল নাবাং এৰিলোঁ আৰু নাবাং এৰি আমি যাম এতিয়া কুকুৰপেটাৰ পিনে গতিকে আমি গৈ আছোঁ পাহাৰ আৰু আগলৈ আমি যাম আৰু কিছু চিন দেখাম যে চাওক আমাৰ ওচৰে পাজৰেও গোৱালপাৰাৰ ওচৰে পাজৰে কিছুমান ঠাই আছে যিবোৰ ঠাই আমাক দেখিবলগীয়া আছে জানিবলগীয়া আছে আপোনালোকে মাইলালং পাহাৰটো চাওকচোন ইমান ধুনীয়া পাহাৰ নৰ্থ গাৰো হিলৰ দৃশ্যসমূহ চাওকচোন দেখিছে ধুনীয়া দৃশ্য পাহাড়ের উপরে ঠান্ডা কুল হ্যাঁ এনেকুৱা দৃশ্য ভাল লাগে আসলতে ভাল লাগে এনেকুৱা ঠাইত আহিব লাগে গৰমৰ দিনৰ কাৰণে অতি উত্তম ঠাই শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল আৰু আমি ইপিনে ঘূৰি আছোঁ আৰু প্ৰতিটো দৃশ্য চাই আছোঁ চাওক নৰ্থ গাৰো হিল আৰু ইয়াৰ পৰা এয়াৰপোৰ্ট 42 কিলোমিটাৰ বেছি দূৰ নহয় গাৰো হিলৰ আপোনাৰ এয়াৰপোৰ্ট গাড়ীখন ইয়াতে ৰখি আছে আৰু আমি গৈ আছোঁ আগলৈ নতুন ঠাইলৈ পাহাৰবিলাক দেখাতেই মজা লাগে মজা গুৱাহাটী 147 এর পৰা বাজেংডোবাৰ বজাৰখন চাওকচোন মজা লগা বজাৰ বম ধাননি পথাৰ পাইছে মজা লগা ইয়াত এটা মন্দিৰ দেখা পালোঁ আৰু মন্দিৰটো হৈছে শ্ৰী গোপাল ঠাকুৰ মন্দিৰ ধুনীয়া মন্দিৰ আৰু এইটো পালোঁ আমি মেঘালয়ত কুকুৰ নিবাৰীৰ ওচৰতে আৰু মেঘালয়তে এটা মন্দিৰ
ধুনীয়া মন্দিৰ আৰু ওচৰতো এটা মন্দিৰ দেখা যায় আৰু চাৰিওফালে ধাননি পথাৰ একদম মানুহৰ সমাগম নাই নীৰৱ এই নীৰৱতাৰ সাক্ষী হৈ আছে এই জাগা আৰু ইয়াতে চাইছে ধাননি পথাৰত ধানবিলাকে নাচি বাগি আছে ধুনীয়াকৈ নাচি বাগি আছে চাৰিওফালে পাহাৰে পাহাৰ আৰু এই পাহাৰৰ মাজতে আমি ৰৈ আছোঁ ইমান ধুনীয়া ঠাইত আৰু আমি এতিয়া আগলৈ গতি কৰিম গোপাল ঠাকুৰ মন্দিৰৰ এতিয়া পাৰ হ'ম আমি ইয়াতে কিবা এটা মন্দিৰ ওচৰতে ৰাস্তাৰ পাৰত পালোঁ ঠিক নাম ফলকটো পোৱা নাই চিন দেখক না চিন ইমান ধুনীয়া লাগে মনটো আচলতে ভাল লাগি যায় কুকুৰকাটা আৰক্ষী চকী পালোঁ আৰু এইটো হৈছে আসাম মেঘালয় বৰ্ডাৰ আৰু এতিয়া অসমৰ পানে আমি গৈ আছোঁ হা নিবাৰী আঞ্চলিক শ্ৰী শ্ৰী মা জিৰা ঠাকুৰণী দৌল উৎসৱ মন্দিৰ ইয়াতে দৌল উৎসৱ মন্দিৰ এটা আছে আপোনাৰ কুকুৰকটা নিবাৰীত অসম মেঘালয় বৰ্ডাৰতে গতিকে আমি চাই যাওঁ মন্দিৰটো কেনেকুৱা আৰু এইটো এটা বিদ্যালয় পানীৰ সোঁত বৈ আহিছে ক'ৰ পৰা আহিছে ইয়াতে নিশ্চয় ওচৰে পাজৰে কোনোবা নিজৰা আছে আৰু আমি আহি পাইছোঁ দৌল উৎসৱ মন্দিৰলৈ এইটো চাওক দৌল উৎসৱ মন্দিৰ নিবাৰীৰ ওচৰত ধাননি পথাৰ একদম পথাৰ চাৰিওপিনে আৰু ইয়াৰ মাজত আমি আছোঁ এই ঠাইলৈ আৰু শাৰদীয় দুৰ্গা উৎসৱৰ আগমন ঘটিছে আৰু এই যে কহুৱা ফুলিছে দেখিছে আৰু মন্দিৰৰ চৌপাশত আমি ঘূৰি আছোঁ ইপিনে পাহাৰ পথাৰ ইপিনে পথাৰ আৰু ইপিনে আছে ইয়াতে আছে দৌল উৎসৱ মন্দিৰ গতিকে দৃশ্যটো চালোঁ ৰাস্তাতে পাই ইয়াতে কিছু সময় পাৰ কৰিলোঁ আৰু এতিয়া আমি গতি কৰিম আগলৈ গতিকে বলক আগলৈ এইখন বিদ্যালয় দেখিছে নহয় মৰম লগা বিদ্যালয়খন অসমৰ শেষ মথাত অলপ গ'লে মেঘালয় পোৱা যায় এই বিদ্যালয়ত গতিকে এই বিদ্যালয়লৈ মই আহিছোঁ আৰু এইখন বিদ্যালয়তে মই কি ক'ম 2 বছৰ শিক্ষকতা কৰিছোঁ ইয়াতে আৰু ইয়াৰ পাছত যাম এটা নতুন ঠাইলৈ ওচৰতে হাইস্কুল আছে বৰ্তমান নিবাৰী হাইস্কুল বৰ্তমান নিবাৰী উচ্চতম মাধ্যমিক বিদ্যালয় অসম মেঘালয় সীমান্তত থকা নাবাং আচলতে ধুনীয়া ঠাই মেছেলখোৱা MV স্কুল ইয়াতে এটা LP স্কুল আছে চাওক না স্কুল অলপ পাছে আপোনালোকে স্কুল পাব বিদ্যালয় পাব মেছেলখোৱা MV স্কুল আৰু আগলৈ গৈ আছোঁ নতুন ঠাই চাওক না একদম কুল ঠাণ্ডা আপোনালোকে যদি আহি পায় না তেনেহ'লে চাব মেছেলখোৱা কিমান ধুনীয়া ঠাই আচলতে ইয়াত হোমষ্টে হ'ব লাগিছিল ঠাই হোমষ্টে হ'ব লাগিছিল যদি হোমষ্টে থাকিলেহেঁতেন অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল ইয়ালৈ আহিলেহেঁতেন শ্বিলং যাব নালাগে জানে ইমান ঠাণ্ডা লাগে ঠাইখন আহি চাবচোন একদম কুল হৈ যাব এই ঠাইলৈ আহিলে আৰু মই এনে কোৱা নাই মই ইয়াতে অহাৰ পাছতে মই ইয়াতে গম পালোঁ ইয়াতে যেতিয়াই মোৰ ইয়াত পষ্টিং হ'ল তেতিয়া মই গম পালোঁ যে
আচলতে খুব ধুনীয়া ঠাই। ইয়াতে মই আগতে যদিও ওপৰেদি গাড়ীৰ ওপৰেদি গৈছিলোঁ, ইয়াতে ৰখা নাই, অনুধাৱন কৰা নাই, কিন্তু মই অহাৰ পাছতে ইয়াতে অনুধাৱন কৰিলোঁ যে আচলতে চাওক মেখেলখোৱা গাঁওখন চাওক কিমান ধুনীয়া, নিট এণ্ড ক্লিন, চাৰিওফালে পথাৰে আৰু অলপ পাছতে আছে ইয়াতে এখন বিদ্যালয়, শংকৰদেৱ বিদ্যালয় আছে। আৰু আগতে আপোনালোকে দেখা পাব ধুনীয়া ধুনীয়া কিছুমান চাৰ্চ আছে আৰু ইয়াতে বিদ্যালয় আছে। মানে কি ক'ম আৰু, শৈক্ষিক পৰিৱেশৰ কাৰণে বা শিক্ষাৰ কাৰণে, শিক্ষাৰ কেন্দ্ৰৰ কাৰণে আচলতে এনেকুৱা ঠাই হ'ব লাগে। যেনেকুৱা কাৰ্চিয়ান, ঠিক তেনেকুৱা ধৰণৰ ঠাই লাগে। পাহাৰীয়া আছে, ঠাণ্ডা, ইয়াতে গৰম অনুভৱেই নকৰে, মানুহে গমেই নাপায়। বহুত মানুহে, অসমৰ মানুহে গম নাপাব যে এইখন গাঁৱতো শ্বিলঙৰ দৰে, চেৰাপুঞ্জীৰ দৰে লাগে। আৰু ইয়াতে যদি হোমষ্টে থাকিলেহেঁতেন, যদি প্ৰচাৰ প্ৰসাৰ হ'লেহেঁতেন, তেনেহ'লে গম পালেহেঁতেন যে আচলতে মেচেলখোৱা এলেকাটো কিমান ধুনীয়া। গতিকে মামিলৈ চাই আছোঁ, আপোনালোকেও চাওক। চাইছে ৰাস্তাৰ কাষে ওচৰত কিন্তু পাহাৰ, ওচৰতে মেঘালয়, ইপিনে মেঘালয়। এইটো এখন বিদ্যালয়। ইয়াতে নিশ্চয় কাৰোবাৰ মানে শ্ৰাদ্ধ অনুষ্ঠান বোধহয় কিবা আছে, সেইকাৰণে বগা কাপোৰ দি, মানে ৰাজহুৱা অনুষ্ঠানটো, আৰু সেইকাৰণে ইয়াতে স্কুলখনৰ, বিদ্যালয়খনৰ বোধহয় লৈছে। আৰু আমি আগলৈ গৈ আছোঁ আৰু চাই আছোঁ নতুন নতুন দৃশ্য আৰু নতুন অনুভৱ। ঠাণ্ডা কুল গৰমৰ মাজত যদি ইয়ালৈ আহিলেহেঁতেন, তেনেহ'লে গম পালেহেঁতেন যে কিমান ধুনীয়া ঠাই। আপোনালোকে পাইকানৰ পৰা তোৰাৰ ৰাস্তাৰ পিনে সোমাই আহিব আৰু অলপ ৰখিব আৰু পাছত অনুধাৱন কৰিব যে আমাৰ এই মেচেলখোৱা ঠাইখন কিমান কুল। আজিও মানে এই হেৰিৰ পৰা, কংক্ৰিটৰ সাম্ৰাজ্যৰ পৰা নিলগত, পাহাৰৰ মাজত, পথাৰ, গছ গছনিয়ে ভৰা, প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ এখন ঠাই। আৰু এই ঠাইত গাৰো কমিউনিটিৰ মানুহ, ৰাভা কমিউনিটিৰ মানুহ, নেপালী মানুহ, এই সম্প্ৰদায়ৰ মানুহ বিশেষকৈ ইয়াতে বাসস্থান, ইয়াতে বসবাস কৰে। আৰু আমি আপোনালোকক দেখুৱাই আছোঁ মেচেলখোৱা। চাইছে পথাৰ আৰু সৌন্দৰ্যই ভৰপূৰ মেচেলখোৱা। মানে কি ক'ম আৰু, কোৱাৰ কোনো ভাষা নাই। অসমৰ বিভিন্ন ঠাইৰ পৰা এই পৰ্যটনস্থলীলৈ আহিব পাৰে। আৰু ইয়াতে চাইছে বজাৰ হৈ আছে, চাগে হাট বজাৰ চলি আছে। কিবা অনুষ্ঠান প্ৰতিষ্ঠান হ'ব চাগে, কিবা পাতিছে চাগে। অলপ শ্ল' যোৱা বাছ। ইয়াতে এখন বিদ্যালয়ো আছে আৰু মানুহ ধুনীয়া ঠাই। ইয়াতে গাৰো কমিউনিটিৰ হ'ব চাগে মানুহখিনি। বজাৰ আছিল বা কিবা প্ৰগ্ৰাম আছিল, উপভোগ কৰিল। ৰাভাও আছে, বড়ো আছে, বা বড়ো নাই, গাৰো আছে। ইয়াতে গাৰো কমিউনিটিৰ মানুহ আছে। ৰাস্তাতে চা না, নিট এণ্ড ক্লিন, ওচৰে পাঁজৰে চব নিট এণ্ড ক্লিন, মানে মন সন্তুষ্ট হৈ যায়। অহাৰ লগে লগে যেতিয়া ইয়ালৈ আহিব, তেতিয়া চাব যে আপোনালোকে এটা নতুন ঠাইলৈ আহিছে, এটা নতুন পিকচাৰ দেখিবলৈ পাইছে। আৰু পিকচাৰটো হৈছে আমাৰ নীৰৱতাৰ সাক্ষী হৈ আছে আজিও, আমাৰ চহৰীয়া মানুহৰ পৰা অলপ দূৰত। আৰু ইয়াতে শান্তি বিৰাজ কৰি আছে আজিও। গতিকে এই ঠাইটো যাতে এনেকুৱাই থাকে, যেনেকৈ আছে এনেকুৱাই থাকে, এনেকুৱা ঠাইটো যাতে আগলৈ দেখা পাওঁ, এই মোৰ আশা। আৰু আপোনালোকে চাব, আমাৰ পৰা অলপ দূৰত থাকক মানুহখিনি, আৰু এনেকৈ যাতে আমি প্ৰাকৃতিক সৌন্দৰ্যবিলাক ধৰি ৰাখিব পাৰোঁ, বা তেওঁলোকৰ কমিউনিটিয়ে ধৰি ৰাখিব পাৰে, আৰু আমি উপভোগ কৰিব পাৰোঁ ইয়াৰ প্ৰতিটো ছবি আৰু প্ৰতিটো। এইটোৱে মোৰ বিশ্বাস। ঠায়ে ঠায়ে একদম স্বতন্ত্ৰ, ইয়াতে কোনো ভেজাল নাই, নিৰ্ভেজাল। ইয়াতে এখন বিদ্যালয় দেখা গৈছে।
গতিকে ঠায়ে ঠায়ে স্কুল আছে সঠিক পৰিৱেশৰ কাৰণে চাইলেণ্ট পৰিৱেশৰ কাৰণে যিবিলাকে ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত দেখা পাওঁ যে চাইলেণ্ট 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 ইয়াতে ক'ব নালাগে চাইলেণ্ট বুলি নিজে নিজে চাইলেণ্ট হৈ আছে আৰু ওচৰে পাজৰে কোনো হেং জেং নাই চাৰিওফালে পথাৰ আৰু মানুহ পাহাৰ আৰু মানুহ আৰু নীৰৱতা আৰু শান্তিয়ে শান্তি গতিকে নিট এণ্ড ক্লিন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে তেওঁলোকক বুজাব লগা শিকাব লগা নাই মই এইখিনিয়ে অনুভৱ কৰিলোঁ ইয়াতে গতিকে আমি গৈ আছোঁ পাইকানৰ পানী আছিকচাং একোটা ঠাইৰ একোটা নাম ঠাই বিশেষে গাঁওবিলাকৰ নাম বেলেগে বেলেগে আছে পাহাৰে পাহাৰ অকল পাহাৰ 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 আৰু পৰিষ্কাৰ 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 পৰিচ্ছন্নতা বিৰাজ কৰিছে আৰু ঠাণ্ডা আচলতে ইয়াতে হোমষ্টে থাকিলে ইয়াতে বিভিন্ন মানুহ আহিলেহেঁতেন অলপ পাছতে আমি গৈ পাম পাইকান গতিকে এতিয়া আমি সোমাই যাম কংক্ৰিটৰ সাম্ৰাজ্যত লাহে লাহে আৰু নীৰৱতাৰ সাক্ষী ৰোৱা ঠাইৰ পৰা আমি এটা নতুন ঠাইৰ আৰু নতুন এটা পৰিৱেশৰ পৰা আৰু এটা পৰিৱেশত এডজাষ্ট হ'ব লাগিব যাব লাগিব এটা চাইনবোৰ্ড ইয়াতে আহাতেও স্বৰ্গত যাত্ৰা কৰা হয় আৰু যোৱাতেও স্বৰ্গত যাত্ৰা কৰা হয় এনেকুৱা হেন লাগে যে আমি এটা স্বৰ্গত যাত্ৰা কৰি আছোঁ আৰু নতুন ঠাইলৈ আৰু নতুন নতুন এডজাষ্টমেণ্ট হৈ আমি কেতিয়াবা যেনেকৈ এচিৰ পৰা ওলাই অহাৰ পাছত গৰম অনুভৱ কৰোঁ ঠিক তেনেকুৱা ধৰণৰ হ'ব চাগে আমাৰ আমি এতিয়া এচিৰ পৰা ওলাই আহিম আৰু এতিয়া সোমাই যাম আমাৰ গৰম ঠাইলৈ গতিকে এনেকুৱাই হয় আমি এচিৰ পৰা ওলাই আহিলোঁ প্ৰায় আৰু পাইকান পোৱাৰ লগে লগে আমি সোমাই যাম এটা নতুন এটা পৰিৱেশত আৰু সেই পৰিৱেশৰ লগত আমাৰ এডজাষ্ট হ'ব লাগিব গতিকে ভিডিঅ'টো গতিকে সম্পূৰ্ণ যাতে চাই আৰু এইখিনিতে মই প্ৰায় পাইকান পালোঁ আৰু আপোনালোকে চাব আমি এতিয়া গোৱালপাৰালৈ যাম আৰু আমি কেনেকুৱা অনুভৱ হ'ল তোমাৰ মজা আৰু মজা ঠাইলৈ ইয়ালৈ আহিব আৰু আমি এতিয়া পাওঁ আৰু পাইকান পোৱাৰ লগে লগে ক'লোৱেই এচিৰ পৰা আমি ওলাই আহিম এটা যেনেকুৱা অনুভৱ হয় ঠিক তেনেকুৱা ধৰণৰ অনুভৱ হ'ব আমাৰ এতিয়া ভাল নালাগিব আৰু ক'ত গৈছিলোঁ আৰু ক'ত আহিলোঁ আহোঁতে গৈ স্বৰ্গত গ'লোঁ যাওঁতে স্বৰ্গৰ পৰা আহিলোঁ এতিয়া আমি ক'লৈ সোমাম গতিকে এই পৰিৱেশ কোনে কিমান শান্তিত আছে ইয়াৰ পৰাই বুজা যায় যে আমি শান্তিত আছোঁ না এওঁলোকে শান্তিত আছে আমি ডাঙৰ ডাঙৰ অট্টালিকা বনাইছোঁ আমি শান্তিত আছোঁ না প্ৰাকৃতিৰ মাজত ঠাণ্ডা হৈ থকা মানুহবিলাকে শান্তিত আছে তেওঁলোকৰ এচিৰ প্ৰয়োজন নাই প্ৰাকৃতিয়ে সকলো দিছে প্ৰাকৃতিক পৰিৱেশৰ মাজতে তেওঁলোকে বৃদ্ধি বিকাশ হৈ আছে গতিকে এনেকৈয়ে থাক আমাৰ দৰে হ'ব নালাগে গতিকে আমি আহি পাইছোঁ পাইকানলৈ এইটো চাক পাইকান আৰু এতিয়া আমি চহৰলৈ প্ৰৱেশ কৰিম চাওক কিবা এটা হৈ আছে মন্দিৰত এইটো নহয় দুৰ্গা পূজাত বলি হৈ যায় সেই তাৰে মানে হৈ আছে প্ৰগ্ৰাম হ'ব আৰু অষ্টমীৰ দিনা হেল্ল' দোস্ত এতিয়া আমি পালোঁ গোৱালপাৰালৈ এতিয়া শোলমাৰীত আছোঁ আৰু আমি গোৱালপাৰালৈ সোমাম এতিয়া শোলমাৰী মন্দিৰ আমি আগলৈতো গমে পাইছে আমি কংক্ৰিটৰ সাম্ৰাজ্য দেখাৰ ইচ্ছা নাই গতিকে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম এইটো শোলমাৰী মন্দিৰ ধুনীয়া মন্দিৰ প্ৰতিষ্ঠিত মন্দিৰ ইয়াতে আহাতে একবাৰ যোৱাতে একবাৰ আমি ইয়াতে প্ৰণাম কৰিহে আমি যাত্ৰা আৰম্ভ কৰোঁ